বল এই সবজি ফেলাইছে ই ক'ৰ চৰকাৰ পৰা যায় এতিয়াতো যদি ঝাড়ুৰ লগত খেদায় মই একে বেলেগ ফালেহে পলাম আৰু মই আৰু লগৰা নহওঁ বোলে জংঘল ফালে কেৰেক কুৰু কৰি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল বোলে মোৰ ইউটিউব চেনেল দয়াল ব্লগ আৰু মোৰ লগত আছে এইফালে বাহি চাহি লৈ আমি পুৰা ওলালোঁ গাইজ নিজৰ ইন্ট্ৰটোকে যদি পাহৰি যায় আৰু কি হ'ব তো মই কৈ দিব বিচাৰোঁ যে মোৰ ভিডিঅ'টো মানে এনেকুৱা কুল টাইপৰ হয় যেনে মানে চাই কিনে কুল টাইপ মানে কুল আৰু ভিডিঅ'টো কুল হয় সেনেকুৱা বনাব বিচাৰোঁ কিন্তু গৈ থৈ শেষত এনেকুৱাই হৈ যায় আৰু উপায় নাই তো আজিৰ এই ভিডিঅ'টো মানে এটা ঠাই বিচাৰি ওলাইছোঁ মানে ঠাইখন হৈছে এটা কণ্টেণ্টৰ আমাক খুব দৰকাৰ হৈছে সেই ঠাইখন আমাৰ বাবে পাম নে নাপাম সেইটোৱে ভিডিঅ' বিচাৰি ওলালোঁ আৰু তাৰপিছত আপোনালোকক তাৰে কিছুমান ভিডিঅ' আৰু এতিয়া অকণমান কৰিব গৈ আছোঁ ধামাকা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাই থাকক গাইজ আহি আপোনালোকক মই আগতেও দেখাইছিলোঁ যে কহুৱা বাৰী এনেকুৱা চাওক এতিয়া গোটেই মানে খেৰণি বাৰী হোৱা যেনেকৈ ধান এটা গুটি কাটোৱাৰ পিছত যেনেকৈ মৰণা মৰাৰ পিছত ধানৰ যি অৱস্থা হয় খেৰ যিখিনি ওলায় এনেকুৱা চব খেৰণি বাৰী এনেকুৱা লাগি আছে তো ভিতৰত যাবি নেকি লক্ষী বল তো বলক ভিতৰত অকণমান গৈ আহোঁ মানে আমাক ঠাই বিচাৰিহে আছোঁ কিন্তু শ্বৰ্ট ভিডিঅ'ত কোনটো ঠাই শ্বৰ্ট ভিডিঅ'ত কোনটো ঠাই ইউজ কৰিম সেইটো নেদেখাওঁ আপোনালোক আমি নিজেহে চাম কিন্তু তো বলকচোন ভিতৰত কিবা অঁ সোণ চোন পামেই পাৰে একে সোণ পালেতো একে বিয়াখনকে পাতি ল'ম আৰু ডাইৰেক্ট নিমখৰ বাহিৰে বেলেগ দিবি দেই অঁ ধান দিবি চাই লওক গাইছ অঁ আৰু অকণ ভিতৰত যাওঁ तुझे देख सोना मेरी ये जिंदगानी संग तेरे बितानी मेरे ये दिल इंट्रो दिया सर आई তো গাইজ এইখিনিতে সৰু সৰু বহুত চৰাই আছে মানে ৰ'ব খেদাই যাওঁ
গাইজ মই এটা সিক্ৰেট কৰি জাষ্ট আছো ট্ৰেইলাৰ এতিয়া নেক্সট প্লেচ প্লেনিং কৰি আছোঁ আকৌ এতিয়া মানে অলপ পথাৰতো যাব আছে পথাৰ ফালে যাম লগৰে আকৌ লগ কৰিম তো চাই থাকক তো গাইজ এই মানে কথাটো কি হ'ল কেইদিনমানৰ পিছৰ পৰা দয়ালক চাব আপুনি আকাশত উৰা দেখি পাব আকাশত গাইজ লৰাই উৰিব লুকিং আমি সুপাৰমেন তলে তলে খোজ কাঢ়িব লাগিব আৰু তুমি ডালে মই পাতে উৰি তো গাইজ অকণমান এনেকৈ ঘূৰি ফুৰি ভাবিলোঁ অকণমান ধাননি পথাৰখিনি ঘূৰি পাকি আহোঁ তো বলকচোন আপোনালোকক দেখাম বৰ্তমান মই এবাৰ ধাননি পথাৰতে আছোঁ তথাপিও ক'ত কিমান পকিলে ক'ত কিমান পকা নাই ক'ত কিমান হেভি হৈছে ক'ত কিমান পাতল হৈছে এনেকৈ চাম আৰু তো বলক গৰুকেইটাৰ শিংকেইটা দেখি কিনে দূৰৰ পৰা যাব লাগে দেই বিৰাট সাংঘাতিক ডেঞ্জাৰ हर घड़ी बदल रही है रूप जिंदगी छाँव है कभी कभी है धूप जिंदगी हर पल यहाँ जी भर जियो जो है समा कल हो न हो चाहे जो तुम्हें पूरे दिल से मिलता है वो मुश्किल से इसी हाथ को तुम थाम लो चमर तो हुर हुर हारे महादेव काम नहीं आँखों में बसे हो तुम तुम्हें दिल में बसा लूँगा जब चाहो तो मैं तुम्हें आईना बना लूँगा हे हो ला 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 এইটো ছোৱালীৰ হয় দেই বল এই চব্জি ফেলাইছে ই ক'ত চৰকাৰ পৰা যায় এতিয়া তোক যদি ঝাৰু লগত খেদায় মই একে বেলেগ ফালেহে পলাম আৰু জংঘল ফালে কেৰেক কুৰুক কৰি ভাঙি आँखों में बसे हो तुम तुम्हें दिल में छुपा लूँगा जब चाहो तुम्हें आईना बना लूँगा हे কলা দাইল কয় কি কলা দাইল নকয় নেকি কি কয় হা কি কয় মাটি দাইল বুলি কয় নেকি হিন্দীত তো চাই লওক আপোনালোকে গোটেই মাটি দাইলৰ বাগান আৰু এনেকুৱা এতিয়া হোৱা নাই বাৰু হ'লে এতিয়া মই খাই গ'লোঁ তই একবাৰ কচোন दिल 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 दीवाना हो गया रे बोलो ना अब क्या करे
या तो जिए या तो मरे, ये चांद का रोशन चेहरा, बालों का रंग काला काला, मेरे ताता ताता बाजे, हाथ का ताली बाजे रे। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। गरई माछ गरई। তো গাইজ আজিৰ এই ভিডিঅ'টো বা কেনেকুৱা লাগিলে, আচলতে এখন নতুন ঠাই বিচাৰি গৈছিলোঁ এটা চব ভিডিঅ' বনাবলৈ, তো আপোনালোকৰ আগতে গৈছিলোঁ আৰু লগতে ইয়াৰ খেতিটো গৈছিলোঁ। ইয়াৰ খেতি পূৰা ধান পকিলেতো ন এতিয়া, মজা মা পূৰা পকি গৈছে। এতিয়া কেতিয়াৰ পৰা কাটাৰ মানে প্লেনিং? আই থিংক মোৰ মতে আৰু 2-3 দিনৰ পিছত পূৰা কাটিব পৰা হৈ যাব। 2-3 দিনৰ পিছত ধান কাটিব আৰু। তো এনেকৈ এক পাক ঘূৰি আহিলোঁ, তাৰপিছত ইয়াৰ ধান খেতিটো চালোঁ, লোকৰো চালোঁ, লগৰীয়াকেইটা বহুতো চালোঁ। তো আজিৰ ভিডিঅ'টো এনেকুৱা আছিলে, তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তেতিয়ালৈকে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই বাই। লাইক কমেণ্ট ছাবস্ক্ৰাইব জৰুৰ কৰ দেনা গাইছ। আৰু থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। চল নেক্সট ভিডিঅ' লগে। বাই বাই। টাটা বিস্কুট বাই।